নমস্কাৰ টিপছৰ মিডুললৈ স্বাগতম জনাইছো আজি মই ক'বলৈ আহিছো জয়েন বটম কেনেকৈ এনাবল কৰিব পাৰি জয়েন বটমৰ দ্বাৰা আপোনালোকে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে এইখিনিতে মই আৰু এটা কথা কৈ থওঁ মই প্ৰতি দেওবাৰে ৰাতি 8টা বজাত লাইভ আহিবলৈ যত্ন কৰিম আপোনালোকৰ লগত কথা পাতিবলৈ আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ মই নজনাবোৰ আপোনালোকৰ পৰা জানিবলৈ আৰু মই জনাবোৰ আপোনালোকক জনাবলৈ আৰু তাৰ লগতে মই আপোনালোকৰ চেনেলবোৰ চেকিং কৰিম কাৰ কি কেনে ধৰণে চেনেলবোৰ চলিছে যিখিনি পাৰো মই পৰামৰ্শ দিম এতিয়া মই ক'বলৈ আহিছো জয়েন বটম কি জয়েন বটম হৈছে তাৰ দ্বাৰা আপুনি টকা উপাৰ্জন কৰিব পাৰে সাপোজ আপোনাৰ যিখিনি সাবস্ক্ৰাইবাৰ আছে হে সকলৰ উপৰিও তাৰ পৰা কিছুমানে যদি জয়েন বটমত গৈ আপোনাক মেম্বাৰশ্বিপ হৈলে আপোনাৰ চেনেলৰ মেম্বাৰশ্বিপ হৈলে মাহটোৰ কাৰণে তেতিয়া আপুনি তেওঁৰ কাৰণে বিশেষ সুবিধা প্ৰভাইড কৰিব হেই মেম্বাৰশ্বিপ হোৱা ব্যক্তিসকলক আপুনি বিশেষভাৱে সুবিধা দিব ধৰক আপুনি হয়তো ফোন কৰি তেওঁবিলাকক পৰামৰ্শ দিব বা তেওঁবিলাকৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাই আপুনি পৰামৰ্শ দিব বা মেম্বাৰশ্বিপৰ কাৰণে আপুনি লাইভ ষ্ট্ৰীম কৰিব পাৰিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সুবিধা থাকে জয়েন বটমত গলে সেইখিনি সুবিধা পোৱা যায় আৰু সেই বস্তুটো হৈছে কি জয়েন বটমত আপুনি গৈ জয়েন যেতিয়া কৰিব মেম্বাৰশ্বিপৰ কাৰণে আপুনি এমাহৰ কাৰণে আপুনি পে কৰিব লাগিব ইউটিউবাৰজনক আপুনি 100 টকাই হওক 200 টকাই হওক ইউটিউবাৰজনে নিৰ্ধাৰণ কৰি দিব বুলে আপুনি সিলভাৰত গলে 100 টকা আপুনি পে কৰিব লাগিব গোল্ডত যদি আপুনি জয়েন কৰে গোল্ড মেম্বাৰশ্বিপ লয় তেতিয়া আপুনি 200 টকা কৰিব লাগিব এনেকুৱা ধৰণৰ নিৰ্ধাৰণ কৰি দিয়ে ইউটিউবাৰজনে ইয়াৰ দ্বাৰা ইউটিউবাৰজন লাভান্বিত হয় আৰু যিসকল মেম্বাৰশ্বিপ লয় যিসকলে মেম্বাৰশ্বিপ লয় তেওঁলোকো লাভান্বিত হয় ইউটিউবাৰজনে তেখেতক বিশেষভাৱে গাইড দিয়ে হে মেম্বাৰশ্বিপ লোৱা ব্যক্তিসকলক হেতু স্পেশালি তেওঁ গাইড দিয়ে তেওঁলে ফোন কৰে বা হয়তো লগ কৰিব পাৰে বা বিভিন্ন পদ্ধতিৰে ভিডিঅ' বনাই তেখেতক বস্তুখিনি দেখাব পাৰে স্পেশালি তেওঁলোকৰ কাৰণে বিশেষ সুবিধা দিয়ে সেই মেম্বাৰশ্বিপ লোৱা ব্যক্তিসকলৰ কাৰণে আচ্ছা এই মেম্বাৰশ্বিপটো কেনেকৈ লয় বা জয়েন বটম কেনেকৈ এনাবল কৰে আহক চাওক মই দেখাই দিছো আপোনাৰ ইউটিউব চেনেলটো লগইন কৰি ল'ব কাস্টমাইজ চেনেলত যাব মই দেখাই গৈছো কত যাব লাগিব তাৰ পিছত আপুনি বাওঁফালে এটা অপচন চাব দেই এই তলত মনিটাইজেশ্যন দেখিলে ডলাৰ চিনটো আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলে ইয়াত 5টা অপচন আহিলে দেখিলে ইয়াত মেম্বাৰশ্বিপ এই মেম্বাৰশ্বিপটো হৈছে জয়েন বটম এফালে দি আমি এনাবল কৰিবগে লাগিব এয়া মেম্বাৰশ্বিপ তাত ক্লিক কৰি দিলো অকনমান তললে আহক দেখিছে নেক্সট ষ্টেপত যাব লাগিব এতিয়া ইয়াত যাম ইয়াত যদি আমি গুছি যাওঁ ইয়াত দেখিলে এটো টাৰ্ন অফ হৈ আছে এতিয়া অকনমান তললে আহক আৰু ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন খিনি পঢ়ি চাব পাৰে এতিয়া আপুনি ইয়াত দেখিলে এটো ষ্টাৰ্ট বুটামত যাব লাগিব এটো এনাবল কৰিবলৈ ষ্টাৰ্ট বুটামত গলে ইয়াত কেইবাটাও আছে লেভেল 1 লেভেল 3 4 এনেকে ধৰণে আমি বনাই ল'ব পাৰো আমি লেভেল 3 টো দেখাম এতিয়া কেনেকে লেভেল 3 কৰিব পাৰি আৰু কোনটো সেকশনত আমি কিমান পইচা লগাম ইয়াত দেখিলে ইয়াত এডিটত যাম এডিটত যোৱাৰ লগে লগে ইয়াত আমি নাম দিবলৈ পাম আপোনাৰ লেভেল নেম এটো দিছো সিলভাৰ এটো কাৰেন্টটো আপুনি সিলেক্ট কৰি দিব আমি ইন্ডিয়াৰ হয় ইন্ডিয়া সিলেক্টে আছে এটো সিলেক্ট কৰি দিব আৰু এই কাখত এটো আপোনাক কিমান পইচা লাগিব মান্থলি এজন মেম্বাৰশ্বিপৰ পৰা আপুনি ক্লিক কৰি দিব যিটো আপোনাৰ পছন্দ হয় সিলভাৰ প্লে বটমৰ কাৰণে আৰু এইবোৰ আপুনি নিজৰ মতে সজাব পাৰে নিজৰ মতে সজাই আপুনি কি ফেসিলিটি দিব হে মেম্বাৰশ্বিপ জনক 119 টকা যিজনে দিব ধৰক তেওঁক আমি কি মেম্বাৰশ্বিপ দিম আপুনি ইয়াত নিজেই সজাব পাৰে বা লিখি দিব পাৰে ইয়া দেখিলে সিলভাৰ আহি গল 119 টকাত এটা সেকেন্ডত গলো এডিটত গৈ গোল্ড ইন্ডিয়া হৈ থাকক আপুনি সেকেন্ড গোল্ডত কিমান দিব 299 টকা 99 টকা এতিয়া এইটোত অকনমান দাম গোল্ডত ইয়া দেখিলে ইয়াতো আমি সজাই দিলো ঠিক তেনেকে প্ৰথম হৈ গল দ্বিতীয় হৈ গল এতিয়া আমি ইয়াত যাম থাৰ্ড অপচনটোত ইয়াত দিম আমি কি লিখিম ডায়মন্ড এটো লেভেল হা এতিয়া ইয়াত ইন্ডিয়া সিলেক্ট হৈ আছে ইয়াৰ প্ৰাইসটো আমি
কৰিম কিমান কৰিম ৩৯৯৯ টকা আমি কৰি দিলোঁ এক মাহত যিটো ডায়মণ্ড লেভেল থাকিব আৰু ইয়াতো আপুনি ঠিক একেধৰণে সজাব পাৰে কাক কি আপুনি ফেচিলিটি দিব মেম্বাৰশ্বিপৰ এই দামী মেম্বাৰশ্বিপটোৰ কাৰণে আপুনি এনেকৈ নিজৰ মতে সজাব পাৰে এয়া হৈ গ'ল ডায়মণ্ড আহিলে আমি প্ৰাইচখিনি কেনেধৰণে ঠিক কৰিলোঁ এতিয়া নেক্সট বুটামত যেতিয়া যাব এই চাৰ্টখন এনেকৈ আহিব কোন মাহত কি আমি যেনেকৈ ভৰাইছোঁ তেনেকৈ আহিব আপুনি তললৈ আহিব ইয়াত আপুনি ক্লিক কৰি দিব আৰু ছাবমিট কৰি দিব ফৰ ৰিভিউ ইউটিউবে এইটো ইয়াত আকৌ ক্লিক কৰি দিব ছাবমিট কৰি দিলে আপোনাৰ ইউটিউবে ৰিভিউ কৰিব আৰু ৰিভিউ কৰাৰ পিছত আপোনাক এপ্ৰুভ কৰি দিব এতিয়া ইন ৰিভিউলৈ গ'লগৈ ইয়াত ইন ৰিভিউ আছে কিছু সময়ৰ পাছত এটা মেইল আহিব এইটো মেইল মোলৈ আহিলে ইয়াত শুভেচ্ছা জনাইছে যে মই ছাকচেছ হ'লোঁ এইটো এপ্ৰুভ কৰি দিছে এতিয়া ইউটিউব ষ্টুডিঅ'ত যাবলৈ কৈছে ইউটিউব ষ্টুডিঅ'ত গ'লে চেম প্ৰচেছ আকৌ আপুনি মনিটাইজেশ্যনত যাওক মনিটাইজেশ্যনত গ'লে মেম্বাৰশ্বিপত যাওক মেম্বাৰশ্বিপত যেতিয়া আপুনি যাব এই এনেকুৱা ধৰণৰ চাৰ্ট এখন আহিব ইয়াত এপ্ৰুভ বুলি লিখা আছে দেখিছে এয়া এপ্ৰুভ হৈ গ'ল ইন ৰিভিউ হৈ আছিলে আগত এতিয়া এপ্ৰুভ হৈ গ'ল এতিয়া অকণমান তললৈ আহিম আমি এতিয়া তললৈ আহি ইয়াত দেখিছে কাষ্টমাইজ ইয়াত আমি ষ্টাৰ্ট কৰিম এই প্ৰথম বুটামটোত ষ্টাৰ্ট কৰিলে ইয়াত কিছুমান ইম'জি ৰেডিমেড আছে আমি নিজেও দি ল'ব পাৰোঁ বনাই ইম'জি আমি ৰেডিমেডে দিলোঁ ধৰক এইখিনি ইম'জি আমাৰ কাষ্টমাৰলৈ যাব আমি ইচ্ছা কৰিলে দিব পাৰিম নেক্সট বুটাম দিলোঁ নেক্সট বুটাম দিয়াৰ পিছত ইয়াত দেখিছে যেনেকৈ আছে তেনেকৈ কৰি যাওক আকৌ নেক্সট বুটামে ক্লিক কৰক এইকেইটা আপুনি অন কৰি থ'ব আকৌ ছেভ কৰি দিয়ক এই লেভেলটো আমি পাৰ হৈছোঁ ইয়াত এতিয়া ডন দেখিলে এইটো কাষ্টমাইজ ডিফল্ট ডন হ'ল তাৰপিছতে এই ছেকেণ্ড অপশ্যনটোত যাম ষ্টাৰ্ট এনাউন্স ইউৰ মেম্বাৰশ্বিপ ইয়াত যদি যাওঁ চাব এই বস্তুকেইটা কি আছে কি নাই এই মেম্বাৰশ্বিপজনৰ কাৰণে আমি কি সুবিধা দিম এইটো কৰি ল'ব আৰু ডন কৰি দিব মই অলপ চুটিকৈ দেখাইছোঁ আপোনালোকে সোমাই ভিতৰত চাব এইটো ডন হৈ যাব এতিয়া ছেকেণ্ড ষ্টেপটো তাৰপিছত আপুনি এইটো ষ্টেপত যাওক ক্ৰিয়েট কমিউনিটি পোষ্ট এটা কমিউনিটি পোষ্ট আমাক লিখিবলৈ কৈছে ইয়াত বা কমিউনিটি পোষ্টত এখন ফটো আপলোড কৰিবলৈ কৈছে আমি লিখি দিম এতিয়া ধৰক আমি লিখি দিওঁ অকল কমিউনিটি পোষ্টটো হ'ব মেম্বাৰশ্বিপৰ কাৰণে অনলি ফৰ মেম্বাৰশ্বিপ এইটো এটা ইউটিউবে বিচাৰে আৰু এইখিনি নিয়ম এই নিয়মখিনি ফুলফিল আমি কৰিব লাগিব এয়া এইটো এপ্ৰুভ অলপ তললৈ আহিব লাগিব অলপ তললৈ আহিলে এইটো প্ৰথম ষ্টেপটো ডন হ'ল ছেকেণ্ড ষ্টেপ ডন হ'ল তাৰপিছত আপোনাৰ এইটো থাৰ্ড ষ্টেপ যিটো পোষ্ট লিখিবলৈ কৈছিলে ডন হৈ গ'ল অলৰেডি ডন হৈ গ'ল এইটো টাৰ্ণ অন দেখাইছে এতিয়া দেখিছে টাৰ্ণ অন ইয়াত ক্লিক কৰিলোঁ আৰু এইখিনি পঢ়ি ল'ব জইন বুটামৰ ওপৰত বহুত টাইম লাগিব মই পঢ়িলে এইটো টাৰ্ণ অন আকৌ কৰি দিলোঁ এতিয়া আপোনাৰ জইন বুটাম এনাবল প্ৰায় হৈ গৈছে মই দেখাম এতিয়া জইন বুটাম আহিলে নাই এয়া দেখিলে জইন বুটামটো আহিলে ৰ'ব এই চাৰ্টখনত ক্লিক কৰি নিদিলে এইটো জইন বুটাম আৰু এই জইন বুটামটোত যদি ক্লিক কৰি দিলে মই যেনেকৈ সজাইছিলোঁ কোনটো লেভেলত কিমান টকা এক মাহত এইটো চিলভাৰ 119 টকা এইটো জইন কৰিবলৈ জইনত যাব গোল্ডত গ'লে ইয়াত গোটেইখিনি লিখা আছে কি সুবিধা পাব এতিয়াতো খুব ভালকৈ গম পালে জইন বটম মানে হৈছে মেম্বাৰশ্বিপ লোৱা এই জইন বটমটো কেনেধৰণে ওলাই থাকে ক'ত ওলাই থাকে আপোনালোকে গম পায় এই জইন বটমৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি এই কথাখিনিও আপোনালোকে গম পালে মোৰ যদি এনেকুৱা ধৰণৰ টিপছবোৰ আৰু কথাবোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো আৰু ডেছক্ৰিপশ্যনত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে ফ'ল' কৰি ৰাখিব তাতো মই বিভিন্ন ধৰণৰ আপডেট দি থাকোঁ তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ